Hello guys, it's me again Pranali. আজি পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি ভিডিঅ'টো হৈছে মহাশিৱৰাত্ৰি হয় আৰু অসমৰ সকলোৱে গম পায়ে চাগে যে শিৱসাগৰতে আটাইতকৈ ডাঙৰকৈ শিৱৰাত্ৰি পালন কৰা হয় 4 দিনীয়াকৈ আৰু শিৱসাগৰ নামতে য'ত শিৱ আছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা এইকেইদিন বহুত মানুহ আহে চাবলৈ ইয়াত কেনেকৈ পালন কৰা হয় কি আৰু মোৰ ঘৰ যিহেতু শিৱসাগৰতে গতিকে আজি আমিও ওলাইছোঁ চাবলৈ গতিকে আহকচোন চাই থাকোঁ ভিডিঅ'টো আগলৈ কেনেকৈ কি কৰা হৈছে আৰু যিমানখিনি পাৰোঁ গোটেই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম গতিকে আহকচোন চাই থাকোঁ Yeah, I don't believe in destiny. I just do what's best for me. Don't listen to my enemies. They're just full of jealousy. Yeah, this legacy. You gon' see what's left of me. You gon' see success in me. You ain't seen the rest of me. I just wanna be the best at what I know. Better than the rest, just watch me grow. Put me to the test and watch me go. This is my quest, I'ma make it known. They call me obsessive, oh I know. Welcome back to our girlvlog. I'm not going to have excited right there. No worry, where would you put it? What is coming? Oh, look at this thing. So শিৱসাগৰ আহি পালোহি আৰু অলপমান ভিৰ বহুত বেছি ভিৰ হৈ আছে কাৰণে চাগে মোৰ ভইচটো যোৱা নাই ভালকৈ মই নাজানো কিন্তু ইয়াত বহুত বেছি ভিৰ হৈ আছে লাহে লাহে যিমান ভিতৰলৈ সোমাই গৈ আছে সিমানেই ভিৰ বাঢ়ি গৈ আছে আচলতে আৰু এতিয়া সময় আছে চাগে 5 মান বাজিছে চাগে 5 মান বাজিছে নেকি আৰু বেছি ক'ব নোৱাৰোঁ ক'লেও চাগে আপোনালোকে শুনি নাপাব ভালকৈ বাকী দেখাই আছোঁ কিমান ভিৰ হৈছে কেনেকৈ এইবোৰ চবফালে মেলাও হৈছে লাহেকৈ মেলাটো ঠিক বুলি ভাবিছোঁ বস্তুবিলাক দেখাই নিয়ে বাৰু বস্তুবিলাক ক কাকুৱে লৈছে এইটো কিমান আছিলে নাজানো দেই বস্তুবোৰ ভাল লাগিছে বস্তুবোৰ বহুত বেছি দাম কৰিছে এতিয়া আজি এতিয়া লাষ্টৰ দিন হয় তথাপিও মানে বহুত বেছি দাম হৈছে আৰু বস্তুবোৰ আমি ভাবিছিলোঁ আজি লাষ্ট দিন হিচাপে আজি অকণমান সস্তা হ'ব কিন্তু নহয় তেনেকুৱা একো নহয় আজিও বহুত দাম কৰিছে মানে জোখতকৈ বেছিয়ে দাম কৰিছে আৰু ময়ো চাওঁ এটা দুটাকৈ বস্তু চাইছোঁ বাকী দেখা যাওকচোন কি ল'ব পাৰোঁ মই এতিয়া ৰাতি কেইটা বাজিছে 5:30 হ'ল আৰু এই দেখিছে আপোনালোকে কিমান বেছি ভিৰ হৈছে মই কোনটো ৰ'দত আছোঁ মই নিজেই ধৰিব পৰা নাই সঁচা কথা ক'ব গ'লে চ' আৰু দেখাই থাকিম আগলৈ শিৱ মন্দিৰটো ফালে সোমাব নিদিলে আমাক আচলতে আমি সেইফালে নগ'লোৱে আমি এইফালে গুচি আহিলোঁ চিধা সেইকাৰণে সেইটো দেখুওৱা নহ'ল হ'লেও যদি দূৰৰ পৰা দেখাব পাৰোঁ তেতিয়াহ'লে দেখাম চ' আমি এতিয়া উঠিবলৈ আহিছোঁ আমি আহিছোঁ মেলালৈ সেইখনত মানে উঠিবলৈ এতিয়া চবেই ভয় কৰে ময়ো অলপমান ভয় কৰোঁ বাৰু সঁচা কথা ক'বলৈ কিন্তু উঠি যেতিয়া উঠা যায় তেতিয়া বহুত ভাল লাগে গতিকে আমি ভাবিলোঁ যে ইয়াত আজি উঠা যাম তো এতিয়া উঠি এইখন
ভয় কৰে, কিছুমানৰ কিছুমান এক্সপিৰিয়েঞ্চ থাকিব পাৰে সেয়া আৰু এনেকুৱা এখনক লৈ পিনি সেইখিনি কমেণ্ট কৰিব ঠিক আছে। ফুটিলে নাই? কেইটা ফুটিল? চাৰিটা ফুটিল। তো এয়া হৈছে শিৱসাগৰ বৰপুখুৰী। ৰাতি হৈ আছে কাৰণে চাগে ভালকৈ ধৰিব নোৱাৰিব, মই এনেকেই উঠাই দিছোঁ আৰু। শিৱসাগৰ বৰপুখুৰী এইটো ওচৰতে, এইটো দৌল। But it's too late now. I remember you and me, and how careless we could be. All day and all night, we'd stay up, it felt so right. We were so young, we were so dumb. We would get drunk and then hook up. We were okay, we were alright, staying awake till the sunrise. We were in love, couldn't stop us, like a good drug, never enough. We'd hook up in my car, driving so far, play your guitar, you'd show me your art, let down our guards, think with our hearts, stare at the stars. We were never apart, drinking too young, way too much fun, out in the sun, hoping when it's gone. Took you to prom, dance to our song, dance all night long till the lights come on. It's too late now, I remember everything, and how careless we got. কালি আহি ঘৰ পালোহি। কালি মই আহি ভিডিঅ' নবনালোঁ কাৰণ ৰাতি 9:30 বাজিছিলে আৰু বৰষুণো দিছিলে। বৰষুণতো তিতি তিতি স্কুটিত অহা নিচিনা হ'ল আমাৰ দুইজনীৰে। তাৰপিছত আহি পাই মাহঁতো ভাত খাবলৈ ৰখি আছিলে, গতিকে মই আহি আৰু ভিডিঅ' নবনালোঁ, মোৰো ভাগৰ লাগিছিলে, শুই দিলোঁ আৰু। বাট আজিও এফালে ওলাই গৈছিলোঁ, ওলাই গৈ মই ভাবিলোঁ ভিডিঅ'টোৰ লাষ্টৰ মানে সামৰণিখন বনাই পেলাওঁ আৰু একেবাৰে। তাৰপিছত ভালেই লাগিলে। মই চাগে 3 বছৰমানৰ পাছত এনেকৈ গৈছিলোঁ শিৱৰাত্ৰি চাবলৈ। কাৰণ এনেকুৱা হয় ন, ওচৰতে যেতিয়া কিবা এটা বস্তু পতা যায় বা কিবা এটা হয় তেতিয়া আমি ইমান গুৰুত্ব নিদিওঁ কথাটো, কিন্তু বহুত দূৰৰ পৰা মানুহ আহে চাবলৈ, তেনেকুৱা হয়। কিন্তু এইবাৰ গ'লোঁ, ভাল লাগিলে বহুত। গোটেই ফ্ৰেণ্ডছখিনি আছিলোঁ আৰু বহুতখিনি ভিডিঅ' মোৰ ভালকৈ বনোৱা নহ'লে, কেনেকৈ কি খাইছিলোঁ, কেনেকৈ কি কৰা হ'ল, গোটেইখিনি ভিডিঅ' মই ভালকৈ নবনালোঁ সঁচা কথা ক'ব গ'লে, কাৰণ গোটেই ফ্ৰেণ্ডছখিনি আছিলে আৰু সেইটো টাইমত মানে ভিডিঅ'টো বনাই থাকিবলৈ ক'ত ইমান মনতেই নাহিলে আচলতে, সঁচা কথা ক'ব গ'লে তেনেকুৱা হ'ল। আৰু বস্তু কিনাৰ ভিতৰত সৰু সুৰাকৈ যি টি বস্তু ল'লোঁ, মোৰ কিবাকিবি সৰু সুৰা আৰু কিবা কছমেটিক্স ল'লোঁ কিবাকিবি। তাৰপিছত আৰু পোৱালি মোৰ ভাগিন এটা আছে ঘৰত, তাৰ কাৰণে সৰু খেলনা দুটামান ল'লোঁ। আৰু তাৰপিছত আৰু লোৱাৰ ভিতৰত মই এইখিনিতে বহিয়ে আছোঁ, দেখিছেনে নাই জানো, এইটো মই ফুলদানি এইটো আনিলোঁ। এইটো গোটেই হেৰিটো এইটো গোটেইটো মোৰ পৰিলে, এইটোৱে ভালকৈ আনাৰ ভিতৰত এইটোৱে আনিলোঁ। গোটেইটোত মোৰ 900 পৰিছে। আৰু বস্তুৰ যথেষ্ট দাম আচলতে। শিৱৰাত্ৰিত মানুহে বহুতেই কয় যে বস্তু অলপমান সস্তা হয়, ইটো হয় সিটো হয়, তেনেকুৱা একো নহয়। কিন্তু এটা কথা হয়, অলপ ভাল বস্তুবোৰ ওলায়, ভাল বস্তু ওলায়, কিন্তু দাম কম নাথাকে দেই। দাম আৰু একদম নকমায় সিহঁতি, একদম কমাবলৈ বেয়া পায় মানে। আৰু জানেই সিহঁতি যে মানুহে ইমান দূৰৰ পৰা আহিছে বা চাবলৈ আহিছে, কিবা নহয় কিবা এটাতো মানুহে ল'বই, চ' সিহঁতি মানে দামো নকমায়, তেনেকুৱা হয় আৰু। তেনেকুৱাই সিমানেই। ভিডিঅ'টো তেনেকেই গ'ল। যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব মোক। আৰু নেক্সট ভিডিঅ' অহালৈকে ভালে থাকক সকলো, ভগৱানৰ আশীৰ্বাদত সকলোবোৰ ভাল থাকক। থেংক ইউ, বাই বাই।